বহুত অভিযোগ আমি ইতিমধ্যে পাইছো, কিন্তু আজি এটা বহিঃপ্ৰকাশ পালে যে অধিবক্তাকো ধৰক প্ৰহাৰ কৰোঁতে ইহঁত সমগ্ৰ নাথাকিল, অধিবক্তাক সাহস পালে, অধিবক্তা ইয়াত চিকিউৰ নহয়, কি ক'ব? হয়, ইতিমধ্যে আমি যিখিনি গম পালো শ্ৰীৰামপুৰ চেকপোষ্টত আমাৰ গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ পৰা উকিলসকলে বনভোজ খাবলৈ গৈছিল। ঘূৰি অহাৰ সময়ত এই গাড়ীৰ সন্মুখত এম্বুলেন্স আছিল, আমি যিখিনি শুনিব পাৰিলো। এম্বুলেন্সৰ নিচিনা গাড়ী ৰখাই দি মানুহক যি হাৰাশাস্তি এই পুলিচসকলে কৰি আছে, ইয়াক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছো। লগে লগে আৰু এটা কথা ক'ব বিচাৰিছো যে পুলিচসকল আইনৰ মানুহ, উকিলসকল আইনৰ মানুহ। এই পুলিচসকলে যি আইনৰ মানুহ উকিলসকলৰ ওপৰত হাত উঠালে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাটোক আমি একমুখে ধিক্কাৰ জনাইছো আৰু লগে লগে আহ্বান জনাইছো যে সন্মানীয় SDPO মহোদয়, OC মহোদয়, ইয়াৰ মানে যিসকল মানুহ জড়িত, পুলিচৰ যিসকল ব্যক্তি ইয়াত জড়িত আছে, এই পুলিচসকলক চিনাক্তকৰণ কৰি আইনীভাৱে যি ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ যি উকিলসকলে যি দাবী জনাই আছে, সেই উকিলসকলক মানে যি প্ৰকাৰে সান্তনা দিয়া যায়, নিশ্চয় আমাৰ SDPO মহোদয় এইখিনি কাম কৰিব বুলি আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম যাতে এই পুলিচ চেক পোষ্টত নহয়। আমি মানে খবৰ পালো আজি যে ইয়াত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। মানে জনসাধাৰণক যদি এনেকৈ পুলিচে হ'ল ৰাইজৰ মানে সিকিউৰিটিৰ কাৰণে পুলিচ, ৰাইজৰ সুৰক্ষাৰ কাৰণে পুলিচ, এই পুলিচে যেতিয়া ৰাইজক হাৰাশাস্তি কৰিব, এয়া কেনেকুৱা ধৰণৰ গণতন্ত্ৰ হ'ল, কেনেকুৱা ধৰণৰ মানৱতা হ'ল, ইয়াক আমি কোনোপধ্যে মানি ল'ব পৰা নাই। ইয়াক আমি ধিক্কাৰ জনাইছো, আমচুৰ ফালৰ পৰা আহ্বান জনাইছো এই ঘটনাটো তদন্ত কৰি অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি দিব। কিন্তু ঘটনাৰ সময়ত উপস্থিত নাছিলো, কিন্তু আমি যিখিনি শুনিব পাৰিলো উকিলসকলৰ পৰা, মানে চিভিলিয়ান মানুহ আছিল তাত, যিসকল মানুহ তাত আছিল সেই পুলিচ কেইটা যে আছিল, এই পুলিচ কেইটাই চিনাক্তকৰণ কৰিব পাৰিব তেখেতসকলৰ লগত কোন আছিল চিভিল মানুহ। তো গতিকে SDPO মহোদয়, OC মহোদয়, মাননীয় SP মহোদয়ে ইয়াত আহিব বুলি আমি খবৰ পাইছো। তেখেতসকলক মই আহ্বান জনাইছো যে ব্যক্তিসকলক চিনাক্তকৰণ কৰিব লাগে, এই পুলিচে হওক আৰু বেলেগ কোনেই হওক তাৰ উপযুক্ত শাস্তি বিহিব লাগে। এইখিনি আমি দাবী জনাইছো আমচুৰ ফালৰ পৰা। এইটো বিভিন্নজনে ইতিমধ্যে কৈ আছে, আপোনালোকেও জানে যে ইয়াত ৰাইজে হাৰাশাস্তি হৈ থাকে। বিভিন্ন সময়ত বিভিন্ন মানুহ প্ৰাইভেট গাড়ী লৈ বিভিন্ন বেমাৰ আজাৰৰ কাৰণে ৱেষ্ট বেংগললৈ যাব লগা হয়। দেখা যায় ইয়াত বহুত লম্বা লাইন লাগি থাকে। ইয়াত কি জড়িত হৈ আছে আপোনালোকে নিশ্চয় জানে, ইয়াক আকৌ খোলাখুলিকৈ কোৱাৰ কথা নহয়। এইখিনি তদন্ত হ'ব লাগে, যি হৈ আছে এই তদন্ত হৈ ইয়াত এটা নিৰ্মূল হ'ব লাগে। ইয়াত যাতে ৰাইজৰ কোনো অসুবিধা নহয়, গাড়ী যিসকল চালক আছে তেখেতসকলৰ যাতে কোনো অসুবিধা নহয়, সকলোৱে ভালদৰে চলক, তাৰ কাৰণে আমি আহ্বান জনাইছো। যিসকলৰ পৰা পইচা বিচাৰি আছে তেখেতসকলে ক'ব পাৰিব, যিহেতু মোৰ পৰা কোনো পইচা বিচৰা নাই, কিন্তু যিসকলে পইচা বিচাৰিছিল আৰু যাৰ ওচৰত বিচাৰিছিল তেখেতসকলৰ পৰা ষ্টেটমেণ্ট লওক। যদি ঘটনাটো সঁচা হয় তো আমি বাৰে বাৰে দাবী জনাইছো আমচুৰ ফালৰ পৰা ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে।